নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ ইউটিউব চেনেল ছাৰ প্ৰিয়গণত স্বাগতম জনাইছোঁ আৰু বহুত দিন ধৰি আমি ভিডিঅ' দিব পৰা নাছিলোঁ এটা বিশেষ অসুবিধাৰ বাবে কিন্তু আজিৰে পৰা আমি সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম যিহেতু আৰু 14 দিন পিছত আপোনালোকৰ যোনটো আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 4ৰ পৰীক্ষা আছিল সেইটো হ'ব আৰু যোনটো গ্ৰেড 3 আছিল সেইটো 28 তাৰিখে হ'ব যিহেতু আপোনাৰ যোনটো গ্ৰেড 4ৰ এডমিট কাৰ্ড উপলব্ধ হৈ গৈছে ৱেবছাইটত আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰো এটা ভিডিঅ' বনোৱা আছে যিটো লিংক মই ডেছক্ৰিপশ্যনত বাৰু দি দিম আৰু এতিয়া যিহেতু চিলেবাছসমূহ ক্লাছ 8ৰ বেলেগ 10ৰ বেলেগ গ্ৰেজুৱেশ্যন লেভেলৰ বেলেগ সকলোৰে বেলেগ বেলেগ হ'ব পৰীক্ষাটো আৰু গোটেইকেইটা পৰীক্ষা বেলেগ বেলেগকৈ হ'ব যিহেতু 8ৰটো আপোনাৰ টাইম দিছে 10টাৰ পৰা 12টা আৰু 10ৰ যোনটো আছে সেইটো আছে আপোনাৰ 2টাৰ পৰা 4টা তো তাৰে চিলেবাছ মতে আপোনালোকৰ জেনেৰেল নলেজ আছে সমাজ বিজ্ঞান আছে তেনেকৈ কি চিলেবাছ তাৰে মই ওপৰত এটা ভিডিঅ' বনাম যিটো ভিডিঅ' আপোনালোকে অহাকালি পাই যাব কিন্তু তাৰে আগতে আজি আমি জেনেৰেল নলেজৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ সেয়ে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন আছে আপোনাৰ ভগৱান বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিল আৰু আপোনালোকে যদি উত্তৰটো জানে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব বা প্ৰশ্নবোৰ আপোনালোকে নোটটো কৰি ৰাখিব পাৰিব আৰু ইয়াৰে উত্তৰটো মই আপোনালোকক কৈ আছোঁ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ বোধগয়াত ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিল আহিছোঁ এতিয়া নেক্সট প্ৰশ্নলৈ কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল আপোনালোকে যদি ইয়াৰ উত্তৰটো জানে তেনেহ'লে জানি গম কমেণ্ট ছেকশ্যনত জনাই দিব কিন্তু ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো মই আপোনালোকক ক'ব যাই আছোঁ ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনাৰ স্বামী দয়ানন্দ আহিছোঁ এতিয়া নেক্সট প্ৰশ্নলৈ আপোনালোকে যদি উত্তৰটো জানে তেনেহ'লে ভিডিঅ'টো প'ষ্ট কৰি পেলাই আপোনালোকে উত্তৰটো জনাব মই উত্তৰবোৰ আপোনালোকক কৈ যাই আছোঁ ইয়াৰ শুদ্ধ প্ৰশ্নটো আছে আপোনাৰ নেক্সট প্ৰশ্ন পাঞ্জাবী ভাষাৰ লিপি কোনটো ইয়াৰ শুদ্ধটো হৈছে আপোনাৰ গুৰুমুখী আহিছোঁ এতিয়া নেক্সট প্ৰশ্নলৈ ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণতম বিন্দু কোনটো আৰু আপোনাৰ ইয়াৰ শুদ্ধটো হৈছে আপোনাৰ কন্যাকুমাৰী নেক্সট প্ৰশ্নলৈ আহিছোঁ ভাৰতত সূৰ্য প্ৰথমে কোনখন ৰাজ্যত উদয় হয় আৰু আপোনাৰ ইয়াৰে শুদ্ধটো হৈছে অৰুণাচল প্ৰদেশ কোনটো ৰোগৰ চিকিৎসাত ইনচুলিন ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ ইয়াৰে শুদ্ধটো হৈছে ডায়েবেটিছ আহিছোঁ এতিয়া নেক্সট প্ৰশ্নলৈ কোনখন ৰাজ্যত বিহু বিখ্যাত এইটো আপোনালোকৰ সকলোৱে জানে ইয়াৰে শুদ্ধটো হৈছে অসম নেক্সট প্ৰশ্ন লৈছোঁ আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে থাকে আৰু আপোনাৰ ইয়াৰে শুদ্ধটো হৈছে ভিটামিন চি নেক্সট প্ৰশ্নলৈ আহিছোঁ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল আৰু আপোনাৰ ইয়াৰে শুদ্ধটো হৈছে উইলিয়াম বেণ্টিং নেক্সট প্ৰশ্নলৈ আহিছোঁ কোনখন দেশত কাকত আৱিষ্কাৰ কৰা হৈছিল আৰু আপোনাৰ ইয়াৰে শুদ্ধটো হৈছে চীন দেশত বাতৰি কাকত আৱিষ্কাৰ কৰা হৈছিল আহিছোঁ এতিয়া নেক্সট প্ৰশ্নলৈ গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল আৰু আপোনাৰ ইয়াৰে শুদ্ধটো হৈছে গৌতম বুদ্ধৰ শৈশৱৰ নাম হৈছে আপোনাৰ সিদ্ধাৰ্থ নেক্সট প্ৰশ্নলৈ আহিছোঁ ভাৰতত সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কামাণ্ডাৰ কোন আৰু আপোনাৰ ইয়াৰে শুদ্ধটো হৈছে ৰাষ্ট্ৰপতি নেক্সট প্ৰশ্নলৈ আহিছোঁ কোনটো ভিটামিনৰ অভাৱৰ ফলত নিশাৰ অন্ধত্ব হয় আৰু মানে কুকুৰী কণা সেইটো কোনটো ভিটামিনৰ অভাৱত হয় আৰু আপোনাৰ ইয়াৰ শুদ্ধটো হৈছে ভিটামিন এ নেক্সট প্ৰশ্নলৈ আহিছোঁ পোংগল কোনখন ৰাজ্যৰ উৎসৱ আপোনাৰ ইয়াৰে শুদ্ধটো হৈছে তামিলনাডু আহিছোঁ এতিয়া নেক্সট প্ৰশ্নলৈ গীধা আৰু ভাংৰা কোন ৰাজ্যৰ নৃত্য ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ পাঞ্জাৱ কোনে দূৰদৰ্শন আৱিষ্কাৰ কৰিছিল অৰ্থাৎ টেলিভিশ্যন কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰে শুদ্ধটো হৈছে আপোনাৰ জন লগি বেয়াৰ্ডে আহিছোঁ এতিয়া নেক্সট প্ৰশ্নলৈ ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিল আৰু আপোনাৰ ইয়াৰে শুদ্ধটো হৈছে ৰাজিয়া চুলতান নেক্সট প্ৰশ্ন মাছবিলাকে কিহৰ সহায়ত উশাহ লয় আৰু আপোনাৰ ইয়াৰ শুদ্ধটো হৈছে জলক্লমৰ সহায়ত মাছে উশাহ লয় নেক্সট প্ৰশ্ন লৈছোঁ কোনে ইনকিলাব জিন্দাবাদ শ্লোগান দিছিল আৰু আপোনাৰ ইয়াৰে শুদ্ধটো হৈছে ভগত সিং আহিছোঁ
শেষৰ প্ৰশ্নলৈ জালিয়ানৱালাবাগ গণহত্যা কেতিয়া আৰু ক'ত সংঘটিত হৈছিল 1919 খ্ৰীষ্টাব্দত পঞ্জাৱৰ অমৃতসৰত জালিয়ানৱালাবাগ গণহত্যা সংঘটিত হৈছিল আৰু ইয়াৰে সদায় আপোনালোকে ভিডিঅ' পাই থাকিব বুলি আশা থাকিল কালিও এইখিনি সময়তে এটা নেক্সট ভিডিঅ' আপোনালোকে পাই যাব সেয়ে ভিডিঅ'টো লাইক কৰি দিব আমাৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টি বজাটো বজাই দিব যাতে আপোনালোকে লগালগ ন'টিফিকেশ্যন পাই যায়